নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে। মোৰ যিমানবিলাক বন্ধুবৰ্গ আছে সকলোকে, আৰু আশা কৰিছোঁ আপোনালোক ঘৰতে আছে, সুকলমে আছে, ধুনীয়াকৈ ঘৰত সুৰক্ষিত অৱস্থাত আছে। আৰু ইতিমধ্যে আমি দেখিছোঁ বিগত দিনছোৱাত কেনেকৈ COVID-19ৰ ভয়াৱহতা অসমত গা কৰি উঠিছে। গতিকে ইতিমধ্যে সকলো অৱগত। অসমতো ইতিমধ্যেই COVID-19ৰ ৰোগী ধৰা পৰিছে। পৰহিৰ পৰা আৰম্ভ হৈছে আৰু এতিয়া বৰ্তমান অসমতো বহুকেইজন লোক এই মহামাৰীৰ ৰোগত আক্ৰান্ত বুলি আমি ইতিমধ্যে গম পাইছোঁ। গতিকে সকলোকে ঘৰত থাকিবলৈকে অনুৰোধ জনাইছোঁ। যিমান পাৰে ঘৰৰ ভিতৰতে থাকক। এই ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ ওচৰত থকা আটাইতকৈ সহজ উপায়টোৱে হৈছে ঘৰত থকাটো। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে ইতিমধ্যে সকলোৱে কৈ আহিছে। ময়ো কেইবাটাও অনুষ্ঠানত কৈছোঁ, আপোনালোকে বহুত ঠাইৰ পৰা শুনি আছে ইতিমধ্যে কেনেকৈ আমি থাকিব লাগিব, কেনেকৈ সামাজিক অথবা শাৰীৰিক দূৰত্ব বজাই ৰাখিব লাগিব। যিমান পাৰে বাহিৰলৈ যোৱাটোৰ পৰা বিৰত থাকক। সকলোকে অনুৰোধ জনাইছোঁ, ঘৰৰ ভিতৰতে সুৰক্ষিতভাৱে থাকক। আৰু আমি আচলতে যোৱা বছৰৰ পৰা কেইবাটাও কাম কৰি আছিলোঁ। তাৰে বহুকেইটা গীত এইবছৰ প্ৰথম ভাগত আমি ৰিলিজ কৰিছিলোঁ, প্ৰায় 2টামান গীত। আৰু তাৰে ভিতৰত অন্যতম আছিল ও আকাশ গীতটিৰ। আৰু ইতিমধ্যে আপোনালোকে অডিঅ'টো শুনিছে। এটা লিৰিকেল ভিডিঅ' আমি প্ৰস্তুত কৰি উলিয়াইছিলোঁ। চাওৱেল লাইভ ফুকনে খুব সুন্দৰকৈ নৃত্য পৰিৱেশন কৰিছিলে গীতটিত, কণ্টেম্পৰেৰী। আৰু আপোনালোকে ভাল পোৱা বুলি জানি আমি উৎসাহিত হৈছিলোঁ আৰু সেইকাৰণে ভিডিঅ'টি কৰিছিলোঁ। অৰুণাচলৰ বিভিন্ন লোকেশ্যনত মোৰ খুব মৰমৰ ভাইটি তিৰাফ সীমান্ত মেধি তেখেতে পৰিচালনা কৰিছে ভিডিঅ'টি। মোৰ লগত তেখেতৰ দ্বিতীয়টো কাম, গতিকে আশা কৰিছোঁ আপোনালোকে ভাল পাব। ইতিমধ্যে মই যিটো ভিডিঅ'ৰ লিংকটো, মোৰ ইউটিউব লিংকটো এই পোষ্টটোতে শ্বেয়াৰ কৰিছোঁ। খুব বেয়া সময় আচলতে। প্ৰতিজন লোক অসমত এতিয়া শংকাত আছে, ভয় ভয় লাগি আছে মনটো। গতিকে তেনে এটা স্থলত মই সিদ্ধান্ত ল'লোঁ আমি সকলোৱে যে গীতটি মুকলি কৰি দিয়া যাওক। আৰু এই গীতটিয়ে যদি অকণমান আপোনালোকৰ সময়কণ যদি সময়কণ আমোদ দিব পাৰে, আমি ভাবিম যে আমি সফল হৈছোঁ। গতিকে সেইকাৰণে আৰু সেইটোৰ কাৰণে গীতটি মুকলি কৰি দিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। আৰু এইখিনিতে এই লাইভ অনুষ্ঠানটোৰ জৰিয়তে সমগ্ৰ পৃথিৱীৰ লগতে অসমত দিনে নিশাই কষ্ট কৰি থকা আমাৰ চিকিৎসা বিভাগৰ সকলো কৰ্মবৃন্দক মোৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন। যিমানবিলাক চিকিৎসক আছে, ভলণ্টিয়াৰ্ছ আছে, যিমানবিলাক নাৰ্ছেছ আছে, পুলিচ প্ৰশাসন, চৰকাৰ, লগতে আমাৰ অসম চৰকাৰৰ স্বাস্থ্য বিভাগে বিৰাট বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি থকা আমি লক্ষ্য কৰিছোঁ। আমি বিভিন্ন সময়ত মন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাক বহুবাৰ আমি সমালোচনা কৰি থাকোঁ যদিও তেওঁৰ এইবাৰ এনেকুৱা এটা সময়ত যেনেকৈ বলিষ্ঠ ৰূপত তেওঁ নেতৃত্ব দি আহিছে আমাৰ গোটেই স্বাস্থ্য বিভাগটোত, সি সঁচাকৈ খুব প্ৰশংসনীয়। আৰু আমি শলাগ লৈছোঁ তাৰ। আৰু মোৰ তৰফৰ পৰা, আমাৰ সকলোৰে তৰফৰ পৰা আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আচলতে দায়িত্ব ঘৰৰ ভিতৰত থকাটো, আৰু সেইকাৰণে বাৰম্বাৰ কৈ থকা হৈছে ঘৰতে থাকিবৰ কাৰণে, যাতে যিসকলে আমাৰ কাৰণে কাম কৰি আছে তেওঁলোকৰ কৰ্মৰাজি চলাই নিয়াত অসুবিধাৰ সৃষ্টি নহয়। অকণমান কষ্ট কৰিব লাগিব আমি, আৰু তেনেকৈ ঘৰত থাকিলে নিশ্চয়কৈ আমি অতি সোনকালে এই গোটেই মহামাৰী ৰোগটোৰ পৰা পৰিত্ৰাণ পাম বুলি ভাবিছোঁ আৰু আশা কৰিছোঁ। গতিকে ভগৱানৰ ওচৰত সেৱা প্ৰাৰ্থনা জনাইছোঁ যে সকলো ৰাইজ কুশলে থাকক, ঘৰৰ ভিতৰতে, কোনেও ওলাই নাযাব। গীত শুনক, গীত গাওক, কথা পাতক, চিনেমা চাওক, কিতাপ পঢ়ক, আপোনালোকৰ ভাল লগা কামবিলাক কৰিবলৈ যত্ন কৰক। যিবিলাক আনকালে সময়ৰ অভাৱত আপোনালোকে কৰিব নোৱাৰে, তেনেকুৱা কিছুমান কাম আপোনালোকে এতিয়া কৰাৰ সুযোগ এটা পাইছে, তেনেকৈ কৰিব লাগিব। আৰু বহুজনৰ বহু কষ্ট হৈছে নিশ্চয়কৈ, আৰু যিসকলে পাৰে য'ত যেনেকৈ সহায় কৰিছে আমিও কৰিছোঁ, গতিকে আপোনালোকেও কৰিব। আৰু আশা কৰিছোঁ গীতটি ভাল পাব। ইতিমধ্যে মোৰ ইউটিউব লিংকটো এই লাইভ অনুষ্ঠানটোৰ ওপৰতে পোষ্টটোত ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে
লিংকটোত ক্লিক কৰিলে গীতটি পাই যাব আৰু যদি পাৰে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আশা কৰিছোঁ আপোনালোকে গীতটি ভাল পাব আৰু কেনেকুৱা পালে মোক জনাব আৰু আজি বেছি সময় নলওঁ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো সুখত আছে আৰু কুশলে আছে সদৌ শেষত মই আকাশ গীতটি অকণমান গুণগুণাই দিওঁ আকাশ গীতটিৰ লগত জড়িত যিসকল কলা কুশলী আছিলে সকলোকে কৃতজ্ঞতা জনাইছোঁ বিশেষকৈ ভায়লিন বজাইছিলে মনোজ দা গিটাৰ বজাইছিলে আৰু ইকুলেলি বজাইছিলে বিকাশ গগৈ গীতটি বাণীবদ্ধ কৰা হৈছিল আমাৰ মৰাণৰ ষ্টুডিঅ' ফিউজনত ৰাজীৱ শৰ্মা ডাঙৰীয়াই বাণীবদ্ধ কৰিছিলে গীতটি ইপচনলাল বৰুৱা তেখেতে গীতটি মিক্স এণ্ড মাষ্টাৰ কৰিছিলে গীতটি সুৰে সজাইছিলে উজ্জ্বল নাৰং আৰু লগতে মই সুৰ কৰিছিলোঁ গীতটি লিখিছে খুব ধুনীয়াকৈ মৃন্ময় মৃত্তিক দা আৰু আপোনালোকে শুনিছে নিশ্চয় গীতটি এতিয়ালৈকে আশা কৰিছোঁ ভাল পাব তাৰপিছত ভৰত শইকীয়া জগত গগৈ বিপ্লৱ মোৰ যিমানবিলাক বন্ধুবৰ্গ আছে সকলোৱে খুব সহায় কৰিছিলে গীতটি সম্পূৰ্ণ হৈ উঠাত গতিকে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু গীতটি অকণমান আপোনালোকৰ বাবে গাই দিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাব হালধীয়া সোণাৰু হৈ ফুলি ৰোৱা এধানি মন আছুতীয়া ওলাহেৰে আঁকি লোৱা জগত এখন আধা বাটতে এৰি থৈ আহি আজিও তাতে যে মগন মোৰ প্ৰণয়ৰে উশাহ মই বুলিলে হেঁপাহ আছে জানো বৈ একেদৰে সুধিব খুজিছোঁ যে মই গতিকে গীতটি উপভোগ কৰিব আপোনালোকে কেনেকুৱা পাইছে জনাব আৰু এই ঘৰতে থাকিব লাগিব আমি এনেকৈ আপোনালোকৰ সৈতে মই কথা পাতি থাকিবলৈ যত্ন কৰিম আপোনালোকেও কথা পাতি থাকিব কেতিয়াবা ইনষ্টাগ্ৰামত কেতিয়াবা ফেচবুকত আশা কৰিছোঁ সকলোকে এনেকৈ লগ পাই থাকিম পুনৰবাৰ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যাতে আপোনালোক সকলোৱে কুশলে থাকক আৰু সুৰক্ষিত অৱস্থাত থাকক ঘৰৰ ভিতৰত তাকে কামনা কৰি অনুষ্ঠানটি সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাইছে গীতটি শুনি কেনেকুৱা পাইছে নিশ্চয় জনাব আৰু পাৰিলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব